Hello viewers, welcome back to my channel. Today topic is Safi Natural Blood Purify. আজি আমি Safi Natural Blood Purify বিষয়ে আলোচনা কৰিম। তাৰ আগতে জানিব লাগিব আমি আমাৰ মানুহৰ শৰীৰত কিমান শতাংশ তেজ থাকে, অৰ্থাৎ কিমান পৰিমাণৰ তেজ থাকে। আমাৰ মানৱ শৰীৰৰ এজন মানুহৰ শৰীৰৰ মুঠ ওজনৰ 7 পৰা 8% ব্লাড থাকে। এই ব্লাডত থাকে আকৌ বিভিন্ন ধৰণৰ উপাদান যেনে প্লাজমা, হিমোগ্লোবিন, আইৰণ, ফলিক এচিড, কেলছিয়াম, ভিটামিনছ, মিনাৰেলছ, ইউৰিক এচিড, কেৰোটিন। এতিয়া আমাৰ শৰীৰৰ ব্লাডৰ কোনবোৰ বস্তু বৰ্জনীয় পদাৰ্থ হয়, যেনে কেৰোটিন আৰু ইউৰিক এচিড এক নিৰ্দিষ্ট মাত্ৰাতকৈ অধিক হ'লে আমাৰ শৰীৰৰ বাবে এইটো ক্ষতিকাৰক হয়। কেৰোটিন বেছি হ'লে কিডনিৰ বিভিন্ন সমস্যা হয়। ইউৰিক এচিড বেছি হ'লে আমাৰ শৰীৰৰ জইণ্টবোৰত বিষৰ সৃষ্টি হ'বলৈ ধৰে, যিহেতু আমাৰ শৰীৰত কিডনিয়ে ব্লাড অনবৰতে পৰিষ্কাৰ কৰি থাকে আৰু যদি ব্লাডত লাগতকৈ অধিক পৰিমাণে কেৰোটিন আৰু ইউৰিক এচিড বেছি হয়, তেনেহ'লে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ক্ষতি সাধন হয়। গতিকে আমি আমাৰ ব্লাডটো সদায় কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব পাৰি, তাৰ কাৰণে আমি চেষ্টা কৰাটো অতিকৈ দৰকাৰী। কিয়নো ব্লাড যদি কোনোবা কাৰণে অতিমাত্ৰাত বেয়া হৈ যায়, তেনেহ'লে আমাৰ কিডনি ডেমেজ হোৱাটো কথা আৰু এটা সময়ত আমি মৃত্যু হ'ব লাগিব। গতিকে তাৰে বাবে আপোনালোকক মই এটা বিশেষ আয়ুৰ্বেদিক ঔষধৰ বিষয়ে আপোনালোকক চিনাকি কৰাই দিম, যিটো হ'ল Safi Natural Blood Purify। এইটো হামদৰ্দ কোম্পানীৰ প্ৰডাক্ট হয় আৰু এইটো যিহেতু 100% নিউট্ৰেল ব্লাড পিউৰিফাই হয়। ইয়াত আছে চানা, ৰিবনটি চেনি, নিম, চিৰটিটা, তুলসীৰ দৰে বিভিন্ন দৰকাৰী বনৌষধি আৰু এই ঔষধৰ মিশ্ৰণৰ দ্বাৰা তৈয়াৰী, আৰু এইটো খালে আমাৰ শৰীৰত যি ব্লাড আছে এইটো অন্তত বৰ্জনীয় পদাৰ্থখিনি এটা নৰ্মাল মাত্ৰাত থাকিব আৰু আমাৰ শৰীৰত এটা স্বাস্থ্যৱান শৰীৰ হোৱাত সহায় কৰিব আৰু লগতে আমাৰ শৰীৰৰ ছালৰ উজ্জ্বলতা বৃদ্ধি কৰিব। আনকি ব্লাডৰ প্ৰব্লেমৰ কাৰণে বহুত ধৰণৰ এলাৰ্জিক আৰু আপোনাৰ স্কিন ডিজিজ হোৱা দেখা যায়, যেনে ব্ৰণ, হালমইনা। এইটো হৰম'ন কাৰণতো হয়, হালমইনাটো। গতিকে আপোনালোকে Safi ব্লাড পিউৰিফাইটো ব্যৱহাৰ কৰিব আৰু এইবোৰ সৰু সুৰা স্কিন ডিজিজৰ পৰা আপোনালোকে ৰক্ষা পাব। আৰু এইটো যে অকল ব্লাডৰে কাম কৰে সেইটো নহয়, এইটো লিভাৰ ফাংচনৰ পৰা আপোনাৰ ব্লাডটো মানে বেমাৰটো লাহে লাহে একেবাৰে নাইকিয়া কৰি দিব। গতিকে আপোনালোকলৈ মোৰ বিশেষ অনুৰোধ যে আমাৰ শৰীৰত থকা ব্লাডখিনি যাতে কেনেদৰে অৰ্থাৎ টক্সিন মুক্ত কৰি ৰাখিব পাৰি, বিষমুক্ত কৰি ৰাখিব পাৰি, সেইকাৰণে আমি চেষ্টা কৰাটো দৰকাৰ। আৰু তাৰ বাবে মই এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিলোঁ আৰু বিশেষ এটা ঔষধ আপোনালোকক দেখাই দিলোঁ। এইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এইটো ব্যৱহাৰ কৰি বহুত ফাইদা হয়, বহুত উপকাৰত আহে। আৰু সেইখিনিতে আপোনালোককো মোৰ ভিডিঅ'টো যিসকলে চাইছে তেওঁলোকৰ ভাল লাগিলে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই সদায় এই চিকিৎসাৰ লগত জড়িত মানুহৰ সহায়ৰ বাবে
ভাল ঔষধবোৰ আপোনালোকলৈ উপহাৰ দিওঁ, যাতে এইবোৰ ব্যৱহাৰ কৰি আপোনালোকৰ নিশ্চয় উপকৃত হ'ব। জয় অসম। থ্যাংক ইউ ৱাচিং মাই ভিডিঅ'।